তো হাই এভৰিৱান ওয়েলকাম বেক মাই আনাৰ ভিডিঅ' তো মই আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজিৰ ভিডিঅ'ত থাকিব এটা এম্প্লিফায়াৰ যেটো নেকি আহুজাৰ ডাবল চেনেলৰ পাৱাৰ এম্প্লিফায়াৰ মসফেট এম্প্লিফায়াৰ তো এম্প্লিফায়াৰটো মডেল হৈছে আহুজা LXA 3200 যেটো নেকি 3200 ওয়াটৰ এম্প্লিফায়াৰ তো আপোনালোকে ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ শেষলৈকে ফাইনালি আপোনালোকে দেখা পাইছে এম্প্লিফায়াৰটো এটো হৈছে পাৱাৰ অন অফ কৰা সুইচ আৰু কাষতে আছে তাৰ লাইটটো অন কৰিলে জ্বলিব ৰেড লাইটটো তো তাৰ কাষতে আছে আপোনাৰ ভলিউম এ চেনেলৰ ভলিউম নব আৰু কাষত আছে ইফালে বি চেনেলৰ ভলিউম নব আৰু ইফালে সম্পূৰ্ণ লাইট সিগনেল আৰু প্ৰটেক্ট হিবিলাকৰ দিয়া আছে লাইট তো আপোনালোকে গম পাইছে আৰু ইটো হৈছে বেক সাইডটো আপোনালোকক দেখুৱাইছো দুইফালে দুখন ফেন আছে আৰু তলত আছে আপোনাৰ গ্ৰাউণ্ডিঙৰ কাৰণে সুইচ এটো অন কৰিব পাৰে অন কৰি ৰাখিব লাগে আৰু ইফালে সেনসিটিভিটিৰ কাৰণেও দিয়া আছে আৰু এটো হৈছে আৰ্থিঙৰ কাৰণে দেখা পালে আপোনালোকে আৰু তলত ইফালে সেনসিটিভিটি সেট কৰিবৰ কাৰণে দিয়া আছে 0.77 ত চলাই নে কিমানত চলাই আৰু ইফালে আছে আপোনাৰ XLR ইনপুট কৰিলে আৰু ইফালে P38 তে আউটপুট দিব পাৰে এটো হৈছে আপোনাৰ B চেনেলৰ XLR আৰু P38 আৰু ইফালে আছে A চেনেলৰ XLR আৰু P38 তো ইফালে যদি ইনপুট কৰে আৰু XLR এ আউটপুট দিব পাৰে এটো হৈছে ব্ৰিজ আৰু ষ্টুডিও কোনটোত চলাই আপোনালোকে মোড হেতু কৰিব পাৰে আৰু ইফালে ফিউজৰ কাৰণে দিয়া হৈছে এটো দেখিছে আপোনালোকে ইয়াল আৰু ইফালে স্পিকন বি চেনেল আৰু এ চেনেলৰ দিয়া আছে লগতে বানানা টাৰ্মিনেলৰ তলত দিয়া আছে তো আপোনালোকে কি হেডি ওয়্যাৰিং স্পিকন আউটপুট দিয়া এটো আপোনালোকৰ কথা আৰু আপোনালোকে যদি চেনেলটো নতুনকৈ আছে সাবস্ক্ৰাইব কৰি যাব লগতে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব তো আপোনালোকে সাবস্ক্ৰাইব কৰি থব নতুন ভিডিঅ' পাই থাকিব থ্যাংক ইউ